বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো সেউজীয়া শাক পাচলি আমাৰ কাৰণে বহুত উপকাৰী। আজি মই বনাম পালেং শাক। প্ৰথমতে পালেং শাকখিনি ভালদৰে বাছি লৈ ধুই পখালি অকণমান নিমখ দি বইল দিব। অকণমান অনুসৰি কেৰাহীত অকণমান তেল দি ল'ব। তেল গৰম হ'লে তাত পিঁয়াজ, আদা, নহৰু, জলকীয়া বটা দি পিঁয়াজখিনি অকণমান ব্ৰাউন হ'লে তাত এটা বিলাহী কাটি দি দিব। বিলাহীখিনিত অকণমান নিমখ, হালধি আৰু বিলাহীখিনি সিজি গ'লে অকণমান ধনিয়া গুড়া দি দিব আৰু লগতে বইল কৰি ৰখা পালেং আলুখিনিও দি দিব। ইফালে মই এখন মিক্স ভাজি কাটি ৰাখিছোঁ। এয়া আমাৰ পালেং শাক হৈ গ'ল। পিছত ধনিয়া পাত অলপমান দি দিব। এইফালে আমাৰ ভাজিখনো হৈ গ'ল আৰু এইফালে মই বনাইছোঁ বেঙেনা ফ্ৰাই। এইফালে মই কাটি থোৱা চালাডত ক'লা নিমখ ছটিয়াই দিছোঁ। এতিয়া আমাৰ হৈ গ'ল দুপৰীয়াৰ থালি ৰেডি।